খবৰ ভালনে বাৰু সকলোকে সুইট মনাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো ভালেমান দিনৰ মূৰত আহিছো ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ ভালেমান দিন মানে সঁচাকৈ বহুত দিনৰ মূৰত আহিছো আমাৰ সৰু প্ৰায় 2 মাহ মানৰ মূৰত ভিডিঅ' দিছো লাষ্ট টাইম মই এপ্ৰিলতে ভিডিঅ' দিছিলো যেতিয়া আমাৰ খৰিকা যায় এখন মানে আমাৰ ধাবাখন ওপেনিং হৈছিলে সেইটোই লাষ্ট ভিডিঅ' আছিল ঠিক আছে কিয় ভিডিঅ' ইমান দিনে দিয়া নাছিলো কম বাৰু আটাইখিনি বাকি এইখিনিৰ পৰা আপোনালোক সকলোকে মোৰ চেনেলৰ নতুন অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো ভালনে বাৰু আপোনালোকৰ বৰ্তমান মোৰ ভাল আৰু আশা কৰিছো আপোনালোকৰ নিশ্চয় ভাল আৰু এতিয়া কওঁ যে মই ইমান দিনে ভিডিঅ' কিয় দিয়া নাছিলো সেইটো হৈছে মানে মোৰ চেনেলটো খোলা প্ৰায় এবছৰমান হৈ গ'ল ধুনীয়াকৈ ভিডিঅ' কাম কৰি আছিলোঁ মনিটাইজেশ্যন হৈ গৈছিলে আৰু যিখিনি ইউটিউবৰ ৰুলছ আছিলে গাইডলাইনছ আছিলে সেইবিলাক ফ'ল' কৰি ধুনীয়াকৈ মই ভিডিঅ' কাম কৰি গৈছিলোঁ কিন্তু আজি কেইদিনমানৰ আগত মানে ধৰক 4 মাহো ঠিক নহয় মানে 2 মাহ 3 মাহ মানৰ আগৰ পৰা কি হৈছিলে মোৰ ইউটিউবৰ প্ৰত্যেকটো ভিডিঅ'তে কপিৰাইট লাগিছিলে মানে প্ৰত্যেকটো বুলি ক'ব নোৱাৰি কিন্তু বেছিভাগ ভিডিঅ'তে কপিৰাইট লাগা মানে আৰম্ভ হৈছিলে য'ত নেকি মোৰ চেনেলত কেইবাটাও এনেকুৱা ভিডিঅ' আছিলে যিকেইটাত ভিউজ বহুত আছিলে আৰু সেইকেইটাতো লাগি গৈছিল আৰু বহুতো এনেকুৱা মানে মোৰ চেনেলত আছিলে যিবোৰ ভিডিঅ'ত ভিউজ যথেষ্ট আছিলে এটা পচলাৰ ভিডিঅ' আছিলে মোৰ চেনেলত যিটো মই 3 লাখৰ ওপৰত পাইছিলোঁ ভিউজ সেইটোতো কপিৰাইট লাগি গৈছিলে আৰু তেনেকুৱা মানে এটাই নহয় কেইবাটাও যেতিয়া ভিডিঅ'ত মোৰ কপিৰাইট আহি গৈছিলে মানে বহুত বেছি দুখ লাগিছিলে কাৰণ ভিডিঅ'বোৰ বহুত বেছি কষ্ট কৰি বনোৱা হয় আৰু মানে লগতে ধৰক কিছুমান ভাল লগা মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ স্মৃতি স্বৰূপে ৰাখি থ'ব বিচাৰোঁ আৰু যেতিয়া এনেকুৱা নাছিলে যে মই কোনো গাইডলাইন ফ'ল' কৰা নাছিলোঁ বা ইউটিউবৰ ৰুলছবোৰ মই ফ'ল' কৰা নাছিলোঁ ইউটিউবৰ ৰুলছ মই ব্ৰেক কৰিছিলোঁ তেনেকুৱাও নাছিলে মই ধুনীয়াকৈ ইউটিউবে যেনেকুৱা ৰুলছ দেখাই গৈছিলে মই সকলোবোৰ ফ'ল' কৰি ভিডিঅ' বনাইছিলোঁ ভিডিঅ' আপলোড কৰিছিলোঁ ফ্ৰী কপিৰাইট ছং মই ব্যৱহাৰ কৰিছিলোঁ তাৰ পিছতো মেক্সিমাম ভিডিঅ'ত মোৰ মিউজিকৰ কাৰণে লাগিছে বুলিয়ে আহিছে আৰু প্ৰত্যেকটো ভিডিঅ'ত দেখায় যে ইটছ নট এ ষ্ট্ৰাইক কপিৰাইট ষ্ট্ৰাইক ইটছ এ কপিৰাইট ক্লেইম তেনেকুৱা ধৰণৰে আহিছিলে একাউণ্ট ষ্টেটাছ কোনো খেলিমেলি নহয় সেনেকৈও কৈছিলে চ' বহুত বেছি বেয়া লাগিছিল কাৰণ সকলোবোৰ নিয়ম মানে মানি ধুনীয়াকৈ ভিডিঅ' কৰিছিলোঁ কষ্ট কৰিছিলোঁ তাৰপিছত যেতিয়া এনেকুৱা হৈ গ'ল মানে ভিডিঅ' কৰিবলৈ একেবাৰে ইচ্ছা নোযোৱা হৈ গৈছিলে ভাবিছিলোঁ যে ইউটিউবটো ছেফ নহয় এনেকৈ ইমানখিনি কষ্ট কৰাৰ পিছতো যেতিয়া এনেকুৱা হয় গতিকে মই ভিডিঅ' কৰা বাদ দিম আৰু এনেকৈ মানে ভাবি লৈছিলোঁ চ' মই ভিডিঅ' দিয়া নাছিলোঁ মাজে মাজে মন যায় আনে যেতিয়া ভিডিঅ' কৰা দেখোঁ বা মানে কেতিয়াবা এনেকৈ ক'ৰবাত ফুৰিবলৈ যাওঁ বা বিশেষ কিবা মুহূৰ্ত এনেকৈ আহিলে মোৰ মন যায় মোবাইলটো লওঁ হাতত মানে তাৰপিছতে আকৌ সেই একেটাই হ'ব এনেকৈ ভাবি লৈছিলোঁ যেতিয়া আৰু ইউটিউব জগতখনত যোনে ইউটিউব কৰি আছে তেওঁলোকে নিশ্চয় জানে যে ইউটিউবৰ ভিডিঅ' বনাই আপলোড কৰাত ইমান সহজো নহয় মানে কষ্ট হয় মানুহে ভাবে যে কিনো কৰিছে ক'ত গৈছে কেনেকৈ কি খাইছে কি এইবিলাক দেখাই আছে তাকে দেখাই আছে কিন্তু নহয় আচলতে সেইটো কথা প্ৰত্যেকটো কামৰ আঁৰত কষ্ট থাকে আৰু তেনেকৈ ইউটিউবৰ ভিডিঅ' বনোৱাটো কষ্ট আছে যেতিয়া মানে কপিৰাইট আহিব ল'লে তেতিয়াৰ পৰা মোৰ মন ভাঙি গৈছিল আৰু সেইকাৰণে মই ইউটিউবৰ ভিডিঅ' দিবলৈ বন্ধ কৰিছিলোঁ আৰু এনেকৈ আজি কেইদিনমানৰ আগত মানে ভিডিঅ' চাই থাকোঁতে ইউটিউবতে কিছুমান ভিডিঅ' চাই থাকোঁতে দেখা পাইছিলোঁ যে কেতিয়াবা এনেকুৱা ফেক কপিৰাইট ক্লেইমো হয় ঠিক মই ভালদৰে মানে এতিয়াও কথাখিনি গম পোৱা নাই কিন্তু কিছুমান চেনেলত তেনেকুৱা হৈছে ফেক কপিৰাইট আহিছে আৰু মই সেইখিনি ভালদৰে এতিয়াও চোৱা নাই চাম আৰু কাৰণ চেনেলৰ ষ্টেটাছটো মানে চাবলৈ মন নাযায় তাত ইউটিউব ষ্টুডিঅ'টো খুলিলে যেতিয়া এটাৰ পিছত এটা ভিডিঅ' মোৰ কপিৰাইট লাগে আৰু তাতকৈ যিখিনি ভিডিঅ'ত মোৰ ভাল ভিউজ আছিলে সেইখিনিতে তেনেকুৱা হৈছে পিছত ভাইটিকে কৈছোঁ সি এতিয়া বৰ্তমান তাৰ এক্সাম এটা আছে আৰু অলপমান সি ব্যস্ত হৈ আছে কিন্তু তাক কৈছোঁ তই এক্সামটো দি ল তাৰপিছত দুয়োটাই বহি ভালদৰে ইউটিউবটো কি হৈছে চাব লাগিব
আৰু সিও ক'লে মোক, বাকী মোৰ হাজবেণ্ডেও কৈছে, ঘৰতো কৈছে যে যি হৈ আছে ভিডিঅ'বিলাক দিয়া আকৌ আৰম্ভ কৰি যোৱা, বাকী যি হয় দেখা যাব। আৰু সেইটোৱে মই ভাবোঁ, যি হয় দেখা যাব, কণ্টিনিউ কৰি যাওঁ আকৌ কামটো। আৰু সেয়ে ভিডিঅ' আজিৰ পৰাই দিম বুলি ভাবি ল'লোঁ। আৰু বাকী কথাখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। কি হয় জনাম বাৰু, যে এইটো ফেক কপিৰাইট নে সঁচাকৈ কপিৰাইট লাগিছে। বাকী মোৰ কোনো ধৰণৰ অন্য একো হোৱা নাই, মোৰ ভিডিঅ'বোৰো ডিলিট হোৱা নাই, আছে ভিডিঅ'বোৰ যেনেদৰে দিছিলোঁ তেনেদৰেই আছে ইউটিউবত। জাষ্ট কপিৰাইট লাগিছে আৰু কপিৰাইট ক্লেইম কৰিছোঁ বুলি ইউটিউবৰ পৰা মেছেজ আহিছিলে। ঠিক আছে, পিছৰটো কি হয় দেখা যাব, চাই থাকিম। কপিৰাইট লাগিলে কি হ'ব বা নালাগিবও পাৰে হয়তো, আৰু ফেক কপিৰাইট হয় তেতিয়াহ'লেতো ভাল কথা। বাকী আজিৰ পৰা আকৌ মই পুনৰ ভিডিঅ' দিয়া আৰম্ভ কৰিম, ভিডিঅ' কৰি যাম এতিয়াৰ পৰা। আপোনালোকে ছাপোৰ্ট কৰিব, আশীৰ্বাদ কৰিব, মোৰ লগত থাকিব। আৰু ইমান কষ্ট কৰি ভিডিঅ'বোৰ কৰোঁ, চাবচোন এবাৰ, ভিডিঅ'টোতো ভালো লাগিব পাৰে। এতিয়া সন্ধিয়া সময় আৰু এইখিনিৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। বাকী আপোনালোকক দেখাই থাকিম। আৰু খৰিকাজাইত মইতো যেতিয়াৰ পৰা অপেনিং হৈছে তাৰ পিছৰ পৰা খৰিকাজাইলৈ মই সদায় গৈ আছোঁ। মন যায় যে খৰিকাজাইত কি কৰোঁ, কেনেদৰে কাম চলি থাকে, কি হৈ থাকে, তাৰ পৰিৱেশ আপোনালোকক দেখাবৰ কাৰণে, কিন্তু দেখুওৱা হোৱা নাই। এতিয়া লাহে লাহে সকলোবোৰ দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব মোৰ লগত। আৰু এতিয়া ৰাতিপুৱা 10টা বাজিছে, আমি খৰিকাজাইলৈ গৈ আছোঁ এতিয়া। কালি কৈছিলোঁৱে নহয়, খৰিকাজাইৰ ভিডিঅ'বিলাক আপোনালোকক দেখাই থাকিম। তো সদায় যাওঁৱেই তেনেকৈ। এইকেইদিন মোৰ গা ভাল নহয়, সেইকাৰণে আজি 3 দিনমান যোৱা নাই। আজি ওলাই আহিলোঁ এওঁৰ লগতে। আৰু বৰ্তমান এতিয়া মৰিগাঁৱত আছোঁ। 2-এটা সৰু সুৰা বজাৰ আছে, মানে খৰিকাজাইৰ বজাৰ অলপমান কৰা হৈ গ'ল, আৰু বাকীখিনি মিষ্টাৰে কৰি আছে। তো ঠিক আছে, আপোনালোকক দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব। এয়া পালোহি আৰু খৰিকাজাই। এতিয়া আমি লাগি আছোঁ কামত পাকঘৰত। মই বনাই আছোঁ ভাজি, পটলৰ ভাজিখন হ'ল আৰু এতিয়া ভাজি আছোঁ ভেন্দি, তাৰপিছত আলু ভাজিব আছে। এয়া পলাশে গুচাই আছে নহৰু, মানে পকৰি এটা বনাম, মানে বৰ আৰু মাটিমাহৰ বৰ বনাম। আৰু মাটিমাহৰ বৰ মানে পিচি আছে এয়া সৰুৰ পৰা। আৰু এয়া আমাৰ মিষ্টাৰ ঋষিদা। ভিডিঅ'ত ওলাবলৈ অলপ বেয়া পায়। ঠিক আছে, তেন্তে ভিডিঅ'টো চাই থাকিব, পিছত আকৌ লগ পাম, দেখাই থাকিম আপোনালোকক। এইফালে অৰ্ডাৰ আছিলে চিলি চিকেন, মই অলপমান ভিডিঅ' কৰি দিলোঁ। আৰু ইয়াৰ লগত আছে চিকেন ড্ৰাই ফ্ৰাই। এয়া আলু পৰঠা বনোৱা হৈছে, অৰ্ডাৰ আছে। এইটো সৰু পা আলু পৰঠা বনাইছে, লাষ্ট কৰে ইমান। পৰঠাটো চাওক, কেমেৰা কৰি দেখাইছোঁ। এইফালে লোকেল চিকেন কাৰী বনি আছে সেয়া, আনফালে সৰু সৰু আলু ভাজি। এইফালে ঔটেঙা আৰু মাছ বনোৱা হৈছে। এয়া হৈছে ভকুৱা মাছ আৰু একদম লোকেল মাছ এইটো। এয়া অৰ্ডাৰ আছে।
সেইকাৰণে বাতি সজোৱা হৈছে মাছ ঔটেঙা। অলপ বহিছোঁ এইখিনি সময়ত আৰু এতিয়া 4টামান বাজিছে। এইফালে কাষ্টমাৰ আছে, সেইকাৰণে মই পিছত ভিডিঅ'টো ভইচ অভাৰ কৰিলোঁ। এয়া এওঁ কিবা হিচাপ কৰি আছে আৰু লগত আছে পলাশ। ব'লক আপোনালোকক এইখিনিতে এটা ৰেচিপি শ্বেয়াৰ কৰোঁ আৰু আমাৰ খৰিকাজাইত কেনেকৈ এগ বিৰিয়ানী বনোৱা হয় তাকে আপোনালোকক দেখাওঁ। এটা বাতিত এবাতি ৰাইচ লোৱা গৈছে, মিহিকৈ কটা পিঁয়াজ, পদিনা আৰু মান ধনিয়া লোৱা গৈছে। এইফালে ফ্ৰাই পেনখন উঠাই দিয়া গৈছে আৰু অলপ গৰম হ'বলৈ দিয়া হৈছে আৰু এতিয়া ইয়াতে দিয়া হৈছে ৰিফাইন তেল। তেলখিনি গৰম হোৱাত ইলাচি আৰু তেজপাত লগতে খিচমিচ কাজু দিয়া হৈছে। আটাইখিনি ভালদৰে লৰাই দিয়া হৈছে। এতিয়া ইয়াতে দি দিলে পিঁয়াজ আৰু পদিনা পাতখিনি। যিহেতু 1 প্লেট জোখৰ বনোৱা হৈছে, ফ্ৰাই পেনখন ডাঙৰ হয় কাৰণ ৰেষ্টুৰেণ্টৰ হয় যিহেতু, গতিকে পৰিমাণবোৰ অলপ কম কম লাগিব। আৰু এইফালে এটা মছলাৰ পেষ্ট দিয়া হৈছে আৰু ইয়াত আদা, নহৰু, জলকীয়া, পিঁয়াজ, বিলাহী, কাজু, কিচমিচ চব সকলোবোৰ আছে। সেইটো মই পিছত আপোনালোকক দেখাম বাৰু এদিন। আৰু এতিয়া ইয়াতে এটা বইল ডিম দি দিয়া হৈছে, লগতে দিয়া হৈছে প্ৰয়োজন অনুসৰি হালধি। ডিম আৰু এটা দিয়া হ'ব আৰু সেইটো পিছত দিয়া হ'ব। বৰ্তমান ইয়াত এটা দিছে। লগতে বিৰিয়ানী মছলা, জিৰা আৰু গৰম মছলাও দিয়া হৈছে। ৰেড চিলিও দি দিছে আৰু আটাইখিনি ভালদৰে মিলাই দিয়া হৈছে। আৰু এই ৰেচিপিটো আমাৰ ৰেষ্টুৰেণ্টৰ কাৰিকৰ দাদাই বনাই আছে, মই ভিডিঅ'হে কৰি আছোঁ। অলপমান পানী দি দিলে আৰু এচামুচ ঘিউ দি দিছে। এতিয়া সোৱাদ অনুযায়ী নিমখ দিছে আৰু আটাইখিনি ভালদৰে এবাৰ লৰাই দিছে। আৰু এতিয়া ইয়াৰ ওপৰতে দি দিয়া হৈছে ৰাইচখিনি। এইখিনি বাসমতি হয় আৰু ইয়াক কুকাৰত সিজাই লোৱা হৈছিলে। এতিয়া ইয়াতে বিৰিয়ানী মছলা, গৰম মছলা, পদিনা পাত কেইটামান দি দিয়া হৈছে আৰু অলপমান ফুড কালাৰ দিয়া হৈছে, ৰেড কালাৰ আৰু অৰেঞ্জ কালাৰ। এয়া আৰু কিছু সময়ৰ বাবে এনেকৈ থৈ দিয়া হৈছে। তাৰপিছত আটাইখিনি ভালদৰে আকৌ এবাৰ লৰাই দিয়া হৈছে। এয়া আটাইখিনি ভালদৰে লৰাই দিয়াৰ পিছত এতিয়া শেষত ইয়াতে অলপমান চেনি দিয়া হৈছে আৰু নিমখো দিয়া গৈছে প্ৰয়োজন অনুসৰি আকৌ অলপ। আৰু ভালদৰে আটাইখিনি মিক্স হ'বৰ কাৰণে অলপ আকৌ এবাৰ এনেকৈ লৰাই দিছে। বিৰিয়ানী হৈ গ'ল আৰু এতিয়া এয়া চাৰ্ভিঙৰ সময়। চাৰ্ভ কৰা হৈছে এয়া আমাৰ 1 প্লেট বিৰিয়ানী। ইয়াতে যিটো প্ৰথমতে দিয়া হৈছিলে ডিম, সেইটো ইয়াৰ মাজত দিয়া গ'ল আৰু বাকী ইটো ওপৰত দিয়া হ'ব গাৰ্নিচিঙৰ কাৰণে। আৰু এয়া আমাৰ এগ বিৰিয়ানী হৈ গ'ল ৰেডি। এয়া ওপৰত দি দিয়া গৈছে আনটো বইল ডিম আৰু অলপমান গাৰ্নিচিং কৰা হৈছে কেঁচা গাজৰেৰে এনেকৈ। আৰু এতিয়া ইয়াৰ ওপৰতে দিয়া হ'ব এটা পদিনা পাত। এইটো এয়া আমাৰ ফাইনেলি এগ বিৰিয়ানী খৰিকাজাই ৰেডি হৈ গ'ল। আৰু এতিয়া 5টা বাজি গৈছে সন্ধিয়া। এইখিনি সময়ত খৰিকাজাৰ পৰিৱেশটো বহুত ভাল লাগে মানে, সেইকাৰণে আপোনালোকক এবাৰ দেখাই দিওঁ বুলি ভাবিলোঁ। আৰু চাওকচোন আকাশখন ইমান মেঘ হৈ আছে আৰু মই এনেকুৱা হৈ থাকিলে খুব ভাল পাওঁ মানে, যেতিয়া আকাশখন এনেকুৱা হৈ থাকে, ঠিক কলা নহয় কিন্তু অলপ মেঘ এনেকুৱা হৈ থাকিলে মানে ভাল লাগে কিবা এটা। আৰু সেইফালে আমাৰ কটেজ কেইটা বনোৱা হৈ আছে। মই এবাৰ আপোনালোকক ভালকৈ আমাৰ খৰিকাজাইৰ বেকগ্ৰাউণ্ডটো দেখাই দিম।
আৰু এতিয়া মেইন ৰাস্তালৈ আহিছোঁ ৰাস্তাটো বাহিৰতো বহুত ধুনীয়া বতাহ বলি থাকে এইখিনি সময়ত ভাল লাগে মিহি মিহি বতাহ এটা বলি থাকে আৰু ভিতৰত কাষ্টমাৰ আছে আমাৰ আজিৰ ভিডিঅ'টো ইমানতে সামৰো দিনটোত হৈ থকা কিছু মুহূৰ্ত আপোনালোকক দেখালোঁ আজি শ্বেয়াৰ কৰিলোঁ কেনেকুৱা লাগিলে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম অন্য এটা নতুন ব্লগৰে অতি সোনকালে তেতিয়ালৈ সকলো ভালে থাকিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ লাভ ইউ ফ্ৰেণ্ডছ বাই বাই